নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ খুৰাহঁতৰ ঘৰলৈ আৰু দেৱুপেটাৰ চুলি কাটিবৰ কাৰণে। দেৱুপেটাৰ চুলিখিনি যে ইমান দীঘল হৈছে আৰু মই দেৱুপেটাক গৈ আছোঁ। এতিয়া খুৰাহঁতৰ ঘৰ পাই দেৱুপেটাৰ কাপোৰ খুলি দিলোঁ আৰু তাৰ চুলি কাটিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। সি খাইছে চকলেট, তাক চুনুবায়েকে চকলেট দিছে আৰু সি খাই আছে। কিন্তু আমি তাক চকলেট খাবলৈ এতিয়ালৈ দিয়া নাই, কিন্তু বায়েকে দিয়াৰ কাৰণে অকণমান খাব দিছোঁ আৰু তাৰ লগত খেলি আছোঁ যাতে সি ধুনীয়াকৈ চুলিখিনি কাটিব দিয়ে। এতিয়া তাক খুৰাকে চুলি কাটিব ওলাইছে আৰু সি হেনো চাই কাৰ্টুন। যোৱাবাৰ চুলি কাটোতে দেৱুপেটাই বহুত কান্দিছিল আৰু ৩-৪টা মানুহ ধৰি ল'ব লাগিছিল। এতিয়া সি ককাহঁতৰ ঘৰত যোৱাৰ কাৰণে, আইতা ককাক বায়েকহঁতক লগ পোৱাৰ কাৰণে সি অকণমান ধুনীয়াকৈ আছে। দেৱুপেটা আমাৰ সকলোৰে মৰমৰ, কাৰণ সি হৈছে আমাৰ একমাত্ৰ নাতিয়েক আৰু ইয়াক চবে মৰম কৰে কাৰণে বহুত বদমাছ, বহুত উৎপাত কৰে, দিনৰ দিনটো উৎপাত কৰি থাকে। ঘৰত যিহেতু সি অকলে থাকে, তাতে লগ পাই সি বদমাছ কৰিছে। চুনু বায়েকক পাইছে আৰু এতিয়া সি মোবাইল চাই আছে আৰু বায়েকেও তাৰ লগত লাগি আছে। সি এটাৰ পিছত এটা কাৰ্টুন ওলাই লৈছে, নিজে সকলোবোৰ ওলাব জানে, ইমান অকণমানতে যে ইমানখিনি জানে। তাক এনেই মোবাইল নিদিওঁ, কিন্তু এতিয়া তাৰ চুলিকেইডাল কাটিব লাগে কাৰণে তাক মোবাইল চাব দিছোঁ। মোবাইলটো চালে সি এৰি নিদিয়ে আৰু তাক নিদিয়া সময়খিনি বহুত কান্দে আৰু তাক সন্তুষ্ট কৰিব নোৱাৰি, সেইকাৰণে তাক মোবাইলে নিদিওঁ। এনেকৈ তাৰ লগত কথা পাতি খেলি তাৰ চুলিখিনি কাটা হৈ গ'ল। কিমান যে তাৰ লগত খেলিব লগা হৈছে, তাৰ মতে কৰিব লগা হৈছে ঠিক নাই। এতিয়া তাৰ চুলিখিনি কাটা হৈ গ'ল। এতিয়া সি বায়েকৰ লগত পঢ়াত ব্যস্ত। কিমান যে বদমাছ কৰিছে বায়েকৰ লগত।